ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম নটিছ ৰাইটিঙৰ বিষয়ে। ক্লাছ 9ত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকৰ বাবে এক্সামত নটিছ ৰাইটিং লাগিব আৰু ইয়াৰ পৰৱৰ্তী কিছুমান ক্লাছত নটিছ ৰাইটিং লাগে। গতিকে নটিছ কেনেদৰে লিখিব লাগে, আৰু এই ভিডিঅ'টোত আমি এখন ফুটবল মেটছৰ ওপৰত নটিছ লিখিম যে বিদ্যালয়ত ফুটবল মেটছ অনুষ্ঠিত কৰা হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক জনাই এখন নটিছ লিখিব লাগে। নটিছ লিখাৰ ফৰ্মেটটো জানিলে তোমালোকে নিজাকৈও কিছুমান নটিছ লিখিব পাৰিবা। গতিকে প্ৰথমে প্ৰশ্নটো বুজি পাব লাগিব। ছাপ'জ ইউ আৰ স্পৰ্টছ ছেক্ৰেটাৰী অফ ইয়'ৰ স্কুল। ধৰি লোৱা তোমালোকৰ বিদ্যালয়ৰ তুমি স্পৰ্টছ ছেক্ৰেটাৰী। ৰাইট এ নটিছ ফৰ ইয়'ৰ স্কুল নটিছ বৰ্ড ইনফৰ্মিং ষ্টুডেণ্টছ টু পাৰ্টিচিপেট ইন ফুটবল মেটছেছ টু বি হেল্ড এট ইয়'ৰ স্কুল। তোমালোকৰ বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ফুটবল মেটছত অংশগ্ৰহণ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকক জনাই এখন নটিছ বৰ্ডলৈকে নটিছ লিখিব লাগে। তো এনচাৰটো আমি কেনেদৰে লিখিম? প্ৰথমে নটিছ বুলি লিখি দিব লাগিব কেপিটেল লেটাৰেৰে। তলত ব্ৰেকেটৰ ভিতৰত ফুটবল মেটছ, যিহেতু আজি নটিছখন ফুটবল মেটছৰ ওপৰত দিয়া হৈছে, ব্ৰেকেটত লিখি দিব লাগিব ফুটবল মেটছ। ৰাইট ছাইডত তাৰিখটো লিখিব লাগে, যে যিটো তাৰিখত নটিছখন লিখা হয়, আজিৰ তাৰিখটো তোমালোকে যিটো তাৰিখত লিখা সেইটো তাৰিখ ৰাইট ছাইডত লিখিব লাগিব। আৰু এনচাৰটো হ'ব এনেকুৱা ধৰণৰ, দ্য ষ্টুডেণ্টছ অফ আৱাৰ স্কুল আৰ হিয়াৰ বাই ইনফৰ্মড that all the football matches under school annual sports will be held in the school playground from 21st to 23rd November 2023. ইয়াতে ফুল ষ্টপ লাগিব, ফুল ষ্টপটো ভুলবশত ৰৈ গৈছে। কি কোৱা আছে যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ দ্বাৰা জনোৱা হ'ল যে দ্য ষ্টুডেণ্টছ অফ আৱাৰ স্কুল আৰ হিয়াৰ বাই ইনফৰ্ম ডেট অল দ্য ফুটবল মেটছেছ আণ্ডাৰ স্কুল এনুৱেল স্পৰ্টছ। অৰ্থাৎ বিদ্যালয়ত যি বাৰ্ষিক খেল প্ৰতিযোগিতা চলি আছে তাৰ অন্তৰ্গত ফুটবল খেলসমূহ উইল বি হেল্ড ইন দ্য স্কুল প্লেগ্ৰাউণ্ড, বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব 21 তাৰিখৰ পৰা 23 নৱেম্বৰলৈকে। 21 নৱেম্বৰ তাৰিখৰ পৰা 23 নৱেম্বৰ তাৰিখলৈকে অনুষ্ঠিত কৰা হ'ব ফুটবল খেলসমূহ। গতিকে প্ৰথম বাক্যটো এনেদৰে লিখি দিব লাগিব। So all the participating teams from different classes are asked to submit the name of the players of each team to the undersigned on or before 15th November 2023 for the smooth conduction of the matches. অৰ্থাৎ কি কোৱা আছে যে অল দ্য পাৰ্টিচিপেটিং টিমছ, যিসকল দলে অংশগ্ৰহণ কৰিব, পাৰ্টিচিপেট কৰিব, সেই দলসমূহৰ ফ্ৰম ডিফাৰেণ্ট ক্লাছেছ, বিভিন্ন ক্লাছৰ পৰা যিসকল দলে অংশগ্ৰহণ কৰিব সিহঁতক কি কোৱা হৈছে? আৰ আক্স টু ছাবমিট, সিহঁতক জমা কৰিবলৈ কোৱা হৈছে নামবিলাক, নেম অফ দ্য প্লেয়াৰ্ছ অফ ইটছ টিম, প্ৰতিটো দলৰে ছাত্ৰ ছাত্ৰীবিলাকৰ নামবিলাক জমা দিবলৈ কোৱা হৈছে। টু দ্য আণ্ডাৰচাইণ্ড, নিম্ন স্বাক্ষৰিত ব্যক্তিজনৰ হাতত, অনৰ বিফ'ৰ 15th নৱেম্বৰ, 15 নৱেম্বৰ বা তাৰ আগেয়ে, ফৰ দ্য স্মুথ কণ্ডাকশ্যন অফ দ্য মেটছেছ, মানে খেলসমূহ যাতে সুচাৰুৰূপে চলাই নিব পৰা যায় তাৰ বাবে 15 নৱেম্বৰ বা তাৰ আগেয়ে নিম্ন স্বাক্ষৰিত ব্যক্তিজনৰ হাতত প্ৰতিটো দলৰে ছাত্ৰ ছাত্ৰীবিলাকৰ নামবিলাক জমা দিবলৈ কোৱা হৈছে। গতিকে নটিছখন এনেধৰণে আমি লিখিব লাগিব। গতিকে এইখিনি লিখিলে হ'ব, আৰু তলত লিখি দিব লাগিব যে যিকোনো এটা নাম আছে, এইটো পোষ্ট অফ স্পৰ্টছ ছেক্ৰেটাৰী, স্পৰ্টছ ছেক্ৰেটাৰী বুলি আমি লিখি দিব লাগিব। গতিকে আমি গম পাইছোঁ এনেদৰে আমি নটিছখন লিখিম। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মোৰ চেনেলত বহুত কেইখন নটিছ দিয়া আছে, স্কুল মেগাজিন, কালচাৰেল প্ৰগ্ৰেম ইত্যাদি, কুইজ কম্পিটিশ্যন, ডিবেট কম্পিটিশ্যন, এনেকুৱা বহুত কেইখন নটিছ দিয়া আছে, তোমালোকে গৈ তাত চাব পাৰিবা। গতিকে আজিলৈকে ইমানখিনিয়ে, থেংক ইউ।